মথুরা নগরে ও দৈবকীয়াই কংসৰ কাৰাগাৰে ও দৈবকীয়াই পূৰ্ণ কৃষ্ণৰ আবিৰ্ভাৱ হ'ল। বসুদেৱ মহন্তই দেখি ভগৱন্তক গকুলে থবলৈ গ'ল। এ ৰাম ৰাম মথুৰা নগৰে ও দৈবকীয়াই কংসৰ কাৰাগাৰে ও দৈবকীয়াই পূৰ্ণ কৃষ্ণৰ আবিৰ্ভাৱ হ'ল। বসুদেৱ মহন্তই দেখি ভগৱন্তক গকুলে থবলৈ গ'ল। হে ৰাম ৰাম দশমাসে মই ও দৈবকীয়াই আৰকে বহিলো ও দৈবকীয়াই দুহাতানি পাইলো দুখ উপজিয়া কৃষ্ণ নন্দৰ ঘৰে গৈলা নেদেখিলো চান্দ মুখ। ৰাম ৰাম মথুৰা নগৰে ও দৈবকীয়াই কংসৰ কাৰাগাৰে ও দৈবকীয়াই পূৰ্ণ কৃষ্ণৰ আবিৰ্ভাৱ হ'ল। বসুদেৱ মহন্তই দেখি ভগৱন্তক গকুলে থবলৈ গ'ল। ৰাম ৰাম গকুলে থবলৈ গ'ল। হে হৰি ৰাম নাৰায়ণ ৰাম হৰি নাৰায়ণ কৃষ্ণ। এ ৰাম জয় 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 পৰম মঙ্গল জয় বাসুদেৱ ৰাম জয় নন্দসুত কৰ্ময়দভূত চৰণে কৰো নাম হৰিয়ে। বান্ধৱ কৃষ্ণ কৃষ্ণ জন্মৰ কথা শুনি গকুল